স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ আৰু আজি কিমান দিন মোটামুটি 9 দিনৰ মূৰত আজি আমি ৰঘুপতি চাব যাব ওলাইছোঁ। এনেকুৱা এটা অসমীয়া চিনেমাৰ দিন আহিছে আৰু অসমীয়া চিনেমাৰ সঁচাকৈ ভাল দিন অহা বুলি ক'ব লাগিব। গতানুগতিক চিনেমাৰ পৰা অলপ ফালৰি কাটি ৰবি শৰ্মাই এখন সুন্দৰ চিনেমা উপভোগ কৰিবলৈ আমাক দিছে বুলি শুনিছোঁ। যিসকলে চাইছে আজিলৈকে কোনেও ৰঘুপতি বেয়া হ'ব বুলি শুনা নাই, তো আমি সেইকাৰণে আমিও গৈছোঁ। এতিয়া আমি যাওঁ বুলি পূৰা ৰেডি হ'লোঁ আৰু ৰেডি হৈ পেলাই গাড়ীখন উলিয়াই লওঁ। গাড়ীখন উলিয়াই লৈ পেলাই আৰু মোৰ লগতে আমাৰ এই মেইন মানুহ যাব আৰু খুৰী যাব, ভণ্টি যাব, দাদা যাব। তো গাড়ীখন উলিয়াই লওঁ। গাড়ীখনৰ এটা বস্তু দেখি আছোঁ, গাড়ীখনৰ মানে অৱস্থা নাই। বৰষুণৰ দিনত এই অৱস্থা চাক অৱস্থাই নাই। কিন্তু এই গা নোধোৱা মালিকৰ গাড়ী বুলি আপোনালোকে আৰু ইগন'ৰ কৰিব, কাৰণ মই যিহেতু ঠাণ্ডাৰ দিনত গা নোধাওঁ, এই বৰষুণৰ দিনতো গাড়ীখনৰ এই অৱস্থা হয়। নাই আগা বৰষুণে একছি। তো এতিয়া গাড়ীখনত বহি লওঁ, বহি লৈ পেলাই আমি মোটামুটি আগবাঢ়ি যাওঁ বলক। তো আৰু হোল ফেমিলিৰ ভিতৰত যিহেতু ভেনু এখন, ভেনুত 5টা মানুহ ধৰে। ইয়াৰ পিছৰ পৰা আমি উইংগাৰ কিনিম গুণু। তো এই গুণু আছে মোৰ লগত, এফালে ভণ্টি আছে, এফালে খুৰী আছে আৰু এফালে দাদা আছে। আমি গোটাই মাখাই যাই আছোঁ। তো এখন হৈছে আমাৰ নলবাৰী মেডিকেল কলেজ, এইফালে হেৰি মেডিকেল কলেজ। আৰু তাতে মই ভিডিঅ' বনাওঁ, আপোনালোকক দেখাম। মই এতিয়া তাতে ভিডিঅ' বনোৱা নাই। মোটামুটি হৈ উঠিছে, ইয়াতে OPD আৰম্ভ হৈছে আৰু কি কেনেকৈ আৰম্ভ হৈছে আপোনালোকক দেখাম মই, কিন্তু আচলতে সময় পোৱা নাই। এইটোৱে মেইন গেট, এপানে সোমাই যাব লাগে। এইকেইটা লাইন নতুনকৈ লাইন টানি আছে, আপোনালোকে দেখা পাইছে। এই লাইনগিলা অকল মেডিকেল কলেজৰ কাৰণে গোটেইগিলা। আৰু আগত দেখিলে এফালে আছে পেট্ৰল পাম্পটো, গাড়ীৰো ভোক লাগছে। আৰু আজিকালি আপিগিলাও যি পিছ পৰি থাকে নাই, এইটো প্ৰমাণে এই পেট্ৰল পাম্পত যিটো আপি দেখা পাইছে তেওঁৱে মানে পেট্ৰল দি থাকে। আৰু আপি চাপি আজিকালি কোনো ধৰণৰ পিছ পৰি থকা নাই, চব কামেই কৰে আজিকালি। চাক এই পেট্ৰল দি আছে। তো এইগিলা ভাল চিনেমাৰ কাৰণে, কাৰণ কাম কৰিব লাগে চবেই। তো গাড়ীখনকো 1500 টকাৰ খাদ্য কৰি ল'লোঁ দক কিবাকৈ। মানুহ অকল মানুহ। এইটো ৰঙীয়া হলটো, যিটো হল আচলতে আমি অসমীয়া চিনেমা আহিলে দৌৰি যাওঁ অসমীয়া চিনেমা। টিকেটৰ পইচা খিনি ইয়াত বেজতে যাব বোধ হয়। আদি পুৰুষখন আমি ফ্ৰীতে চাব দিছে আমাক। ঘড়ী 2টা বাজিল আৰু সেইফালে চিনেমা আৰম্ভ হৈ গ'ল। চাওক এজন ACS অফিচাৰ হয়, সাধাৰণ মানুহৰ মাজত থাকি সৰু সৰু মনবোৰলৈ পোহৰ কঢ়িয়াই আনা। আপোনালোকৰতো ঘৰৰ চুকত থৈ দিয়া কথাখনত ভৰি মাৰি দিলে। ইণ্টাৰভেল আহিল আৰু ইণ্টাৰভেলত চাওক হাউচফুল পুৰা একদম মানুহ অকল। কেকেদাৰ অভিনয়টো অৱশ্যে অলপ ব্যতিক্ৰম হৈছে, বেয়া আউটপোষ্টতকৈ অলপ বেলেগ। তেওঁ তাতে জমনি কৰিছে, ইয়াত বহুত দুখ লগা কেৰেক্টাৰ এটা প্লে কৰিছে। প্ৰথমতে জমনি আছিল, তাৰপিছত দুখ লাগে, এনেকুৱা দুখ লগা কেৰেক্টাৰ। বাকী ফাইটিঙততো আৰু ক'বই নালাগে, ৰবি শৰ্মাক নাম্বাৰ 1 ফাইটাৰ। আৰু এনেকৈ কিছুমান সৰু ক্লিপ আপোনালোকক দেখালোঁ। কপিৰাইট লাগে নেকি নাজানো বাৰু, কিন্তু অলপ নিচাটো লগোৱাৰ কাৰণে চাইছোঁ। আপোনালোকৰ চাব চিনেমাখন, বহুত ভাল চিনেমা হয়। এইটো ফিনিচিং, আমি তাৰ পৰা লাহে ওলাই যাম। আৰু ৰঘুপতি আপোনালোকে পেপাৰে পত্ৰ শুনি আছে, নিউজত চাই আছে মানুহ। এই চাওক মানুহৰ লানি নিচিঙা সোঁত, কিমান মানুহ আছে হিচাপ নাই। ভিতৰত যিমান মানুহ আৰু বাহিৰতো ক'বই নালাগে, মানুহ ৰৈয়ে আছে নেক্সটৰ কাৰণে। আৰু চিনেমা চাই উঠি আমি এই জুনিয়ৰ ৰঘুপতিক লগ পালোঁ, কিহৰ ৰঘুপতি আৰু শুদ্ধ ৰঘুপতি চাই পেলাই জোচ আহি গৈছে মানে। আৰু চিনেমাত ভাল পাইছোঁ মোটামুটি, চেঞ্জ এটা আছে। কেনে পাইছে কমাৰ্চিয়েল মুভি হৈছে, কিন্তু এখন চিনেমাত যদি ৰবি শৰ্মাই গান গাই পেলাই জুবিন গাৰ্গে যদি অভিনয় কৰিলে হয়, সেইখন কেনে হ'ল? নহয় চিৰিয়াছ তানে। এতিয়া ধৰা সেইটোৱে যতীন বৰা ধৰা আৱেগিকভাৱে এতিয়া ৰাজনীতিত পাল্লাত পৰি এতিয়া ভুচি উঠছি মানুহটো। এতিয়া তেওঁ এতিয়া চিনেমাত আহিব ধৰিছে, আৰু এতিয়া ৰবি শৰ্মাও আছে। আৰু ৰবি শৰ্মা, যতীন বৰা, জুবিন গাৰ্গ, এই 3টা মানুহ যদি অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীত লগ লাগি যায়, ডেফিনেটলি আগৰ পৰা আহিলে আৰু 3টা মানুহ যেতিয়া লগ লাগি যাব, ডেফিনেটলি অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰী বহুত আগবাঢ়ি যাব। ৰবি শৰ্মা ঠিকে আছে। আৰু চিনেমা চাই পেলাই এতিয়া ধুনীয়াকৈ ঠাণ্ডা এটা ল'লোঁ, কাৰণ তাতে ভিতৰত যিটো গৰম লাগিছিল, মই চাইডতে বস্তু বিৰাট ডবৰি গৰম। চিনেমা চাবা? চাবাই মানে চাবিয়ে ফালি দিছি বিদ্যা।
ফালি দিছি তোক মই ক'লো চাবি হা মজা লবি আমাৰে ঠগৰ পৰা লৈ আহিছ চাবা গেলি ঠগৰ পৰা চাব তে ৰঘুপতি আহিলো যাওক চাই ৰঘুপতি মানে শ্ৰী ৰঘুপতি আগতে ৰঘুপতি আছিল এই জুতখান লাগাৰ পৰাই শ্ৰী ৰঘুপতি হ'ল গুণু কেনে পেলি চাই ভাল লাগছে স্যার হা ভাল লাগছে তো নাই কেনে পেলা ভাল লাগছে হা ভাল লাগছে ৰঘুপতি সঁচাকৈ ভাল হৈছে আৰু অসমীয়া চিনেমা এতিয়া নতুনকৈ চেঞ্জ এটা আছে আগতে সেই ছাগালটো লাদ দিয়ে গৰুটো প্ৰিয় সেইগিলাৰ পৰা চেঞ্জ আছে ৰঘুপতিৰ যিটো প্ৰভাৱ সেই প্ৰভাৱটো হেঙুল থিয়েটাৰত এবাৰ পৰিব আৰু সেই অনুপাতে হেঙুল থিয়েটাৰ এইবাৰ বহুত বেছি মানুহ টানিব পাৰিব গতিকে এইখিনি চাব লাগবো চাব লাগিব চকুখন চাবি চকুখন দেখুৱাম মই চাব লাগবো তো অভাৰঅল এখন ভাল চিনেমা উপভোগ কৰিলোঁ আৰু এই চিনেমাখন আচলতে সমসাময়িক সমস্যাৰ ওপৰত আচলতে ৰবি শৰ্মাই তাক উপস্থাপন কৰাৰ চেষ্টা কৰিছে যেনে ধৰক ছোৱালী মানুহখিনি লৈ যায় বিক্ৰী কৰে বদমাছবিলাকে বাহিৰৰ দেশত বিক্ৰী কৰে বহিৰাগত মানুহখিনি জড়িত হৈ থাকে এনেকুৱা কামত সেইটো বস্তু দেখাৰ চেষ্টা কৰিছে আৰু অভিনয়ৰ ক্ষেত্ৰত ৰবি শৰ্মাৰ যিটো কেৰেক্টাৰ সেই কেৰেক্টাৰটো আচলতে তেওঁৰ ব্যক্তিগত জীৱনৰ যিটো কেৰেক্টাৰ আছে সেই কেৰেক্টাৰটো চিনেমাখনটো কেৰেক্টাৰটো প্লে কৰিছে তাৰ লগতে মই অৰুণ নাথৰ কথা কৈছোঁ অৰুণ নাথৰ যিটো বয়সত আজি ৭৫-৭৬ বয়সত আজি যিটো অভিনয় কৰিছে তো আল্টিমেট লেভেলৰ অভিনয় কৰিছে তেওঁক মানে আল্টিমেট লগতে কেকেৰাৰ কথাটো ক'বই নালাগে প্ৰীতি কংকনেও ভাল অভিনয় কৰিছে তো অভাৰঅল গোটেইবিলাক অভিনয়ৰ ক্ষেত্ৰত মই যদি ক'ব লাগে ১০০ৰ ভিতৰত ১০০ দিব লাগে আৰু কণ্টেণ্টৰ ভিতৰত ১০০ৰ ভিতৰত ১০০ দিব লাগিব কিন্তু তাৰ মাজতে এডিটিং লেভেল কিন্তু আমি চাউথ ইণ্ডিয়ান মুভিৰ লগত আমি কম্পেয়াৰ কৰিব পৰা কিজানি হোৱা নাই কাৰণ কিয় আৰু অলপ ডেভেলপ কৰিব লগা আছে ভৱিষ্যতে সেইখিনি ডেভেলপ হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু ডেফিনেটলি হ'বও আৰু তাৰ মাজতে মই আৰু এটা কথা ক'ব খুজিছোঁ যে আচলতে আমি মিছন চাইনা চাইছোঁ কাঞ্চনজংঘা চাইছোঁ আৰু এইবিলাক কিন্তু আমি আচলতে জুবিন গাৰ্গক ভাল পোৱাৰ কাৰণে চাইছোঁ আজি চাইছোঁ কাইলৈ চাইছোঁ হয়তো সদায় যদি জুবিন গাৰ্গে অভিনয় কৰি চিনেমা উলিয়াই থাকে তেতিয়াতো মানুহে এটা সময়ত চাবলৈ বাদ দিব কাৰণ ৰবি শৰ্মাহঁতৰ লেভেলৰ অভিনয় জুবিন গাৰ্গে কৰিব নোৱাৰে যেনেকৈ জুবিন গাৰ্গৰ লেভেলৰ গান বেলেগে গাব নোৱাৰে আৰু জুবিন গাৰ্গ গানতে শ্ৰেষ্ঠ আৰু ৰবি শৰ্মা অভিনয় শ্ৰেষ্ঠ গতিকে আমি আগতে পাইছোঁ যে মুনীন বৰুৱাৰ যিবিলাক চিনেমা কন্যাদান নায়ক বা দাগ বা এইবিলাক ভাল চিনেমাবিলাক এইবিলাকে জুবিন গাৰ্গে গান গাইছিল যতীন বৰা অভিনয় কৰিছিল বা ৰবি শৰ্মাই অভিনয় কৰিছিল এইবিলাক সদায় হিট মাৰিছিল আৰু গতিকে এইটো কথা ক'ব খুজিছোঁ যে যিটো য'ৰ মানুহ যিটো আছে তাতে থাকিব লাগে জুবিন গাৰ্গে গান গাই সুন্দৰ গান গাওক আৰু সেই গান গোৱা চিনেমাবিলাকতে ৰবি শৰ্মাহঁতে বা যতীন বৰাহঁতে অভিনয় কৰক তেতিয়া চিনেমা আল্টিমেট লেভেলত গুচি যাব মোৰ ধাৰণা এইটো বাকী বেলেগে কি কয় নাজানো আৰু এতিয়া ইয়াৰ পিছতে হয়তো ৰাঘৱ চিনেমাখন আহি আছে যতীন বৰা আৰু ৰাঘৱখনেও হয়তো এটা এনেকুৱা পৰিৱেশ সৃষ্টি কৰিব বুলি আমি আশা ৰাখিছোঁ কিয়নো যতীন বৰাৰ ৰাজনৈতিক ক্ষেত্ৰখন বাদ দিলেও কিন্তু অভিনেতা হিচাপে যতীন বৰা সদায় অদ্বিতীয় আৰু যতীন বৰাৰ অভিনয় আমি আগতে চাইছোঁ বহুত চাইছোঁ আমাক বহুত দিছে যতীন বৰা অভিনয়ৰ ক্ষেত্ৰখনত গতিকে সেই অভিনয় ক্ষেত্ৰখনত আকৌ যদি যতীন বৰাই এতিয়া আহিছে সেই ফিল্ডখনত গতিকে পাম কিজানি ভাল চিনেমা তাৰ লগতে প্ৰস্তুতি পৰাশৰো নতুন চিনেমা উলিয়াব বুলি কেইদিনমান আগতে কৈছিল গোটেইবিলাক যদি একেলগে লগ লাগে ৰবি শৰ্মা প্ৰস্তুতি পৰাশৰ জুবিন গাৰ্গ যতীন বৰা তেতিয়া হয়তো অসমীয়া ইণ্ডাষ্ট্ৰিটো এতিয়াৰ যিটো লেভেলত আছে আৰু বেছি গৈয়ে থাকিব কাৰণ কিয় এটা সময়ত মুনীন বৰুৱাই যিটো চেঞ্জ আনিছিল সেই মুনীন বৰুৱাৰ চেঞ্জৰ পিছত মুনীন বৰুৱাৰ তৎক্ষণাৎ মৃত্যুৰ পিছত অসমীয়া চিনেমাটো অলপ তল পৰি গৈছিল তাৰপিছত জুবিন গাৰ্গে আনিলে কাঞ্চনজংঘা বা মিছন চাইনাৰ যোগেদি আৰু তাৰপিছত আৰু তল পৰিলে এতিয়া ৰবি শৰ্মাই এটা চেঞ্জ আনিছে আৰু এই চেঞ্জটো যদি কণ্টিনিউ হৈ থাকে ৰাঘৱ আহিব তাৰপিছত প্ৰস্তুতি পৰাশৰ চিনেমা তাৰপিছত মাজতে আকৌ জুবিন গাৰ্গে কিবা এখন চিনেমা ওলাব য'ত ৰবি শৰ্মা বা যতীন বৰা দৰে মানুহ থাকিব তেতিয়া হয়তো ভাল হ'ব ইণ্ডাষ্ট্ৰিটো তো অভাৰঅল এইখিনিয়ে কথা ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু যদি কিবা ভাল কথা কোৱা বুলি ভাবিছে ভিডিঅ' শ্বেয়াৰ কৰিব এইখিনি কথা তো আজিলৈ এৰিছোঁ ধন্যবাদ জয় অসম